নমস্কাৰ গফুৰ দৈনিক পৃষ্ঠাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ প্ৰয়াস কৰোঁ প্ৰতিদিনে বেলেগ বেলেগ ব্যক্তিসকল তেখেতলোকৰ মনৰ ভাৱ জানিবৰ বাবে আমি গফুৰ দৈনিক পৃষ্ঠাৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনো আজি আমাৰ প্ৰসংগ হৈছে চাকৰি এইখন চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিছিলে বা প্ৰতিশ্ৰুতি পূৰণৰ দিশে বুলি ক'ব লাগিব এজন যুৱকে অতি দৰিদ্ৰ ঘৰৰ বুলি ক'ব লাগিব যিহেতু তেখেতে ট্ৰেক্টৰত তেখেতে বেলচা মাৰিছিলে বা তেখেতৰ যি যোগ্যতা ভিত্তিত চাকৰি পাবলৈ সক্ষম হৈছিল কৰণ লামা আজি আমাৰ লগত আছে পোনপ্ৰথমে কৰণ তোমাক আজি আমাৰ এই বিশেষ অনুষ্ঠানলৈ তোমাক আজি আমি স্বাগতম জনাইছোঁ কি ক'ব বিচাৰিবা প্ৰথমে তুমি ধন্যবাদ পোনপ্ৰথমে গহপুৰ পৃষ্ঠা 2024 মোৰ খবৰ লোৱাৰ কাৰণে তুমি চাকৰিটো পোৱাৰ ক্ষেত্ৰত কাৰোবাক টকা পইচা বা কাৰোবাৰ পৰা সহায় ল'বলগীয়া হৈছিলে নেকি নাই মই বিশেষকৈ তেনেকুৱা টকা পইচা কাকো দিয়া নাই মোৰ নিজৰ ক্ষমতাৰ বলত চাকৰিটো লাভ কৰিছোঁ কষ্ট কৰিছিলোঁ তাৰ ফলত গতিকে ভাল লাগিছে যোৱা আপোনাৰ মে 4 তাৰিখে ৰিজাল্ট দিলে গতিকে তাত নিজৰ নামটো দেখা পাই বহুত ভাল লাগিছে যেতিয়ালৈকে তুমি যিটো পৰীক্ষা নিযুক্তি পৰীক্ষা চাকৰিৰ বাবে তুমি এপ্লাই কৰিছিলা বা চাকৰিৰ কাৰণে তুমি যি বহিছিলা টেবুলত গৈ পেলাই সেই সময়ত তোমাৰ কেনেকুৱা অনুভৱ হৈছিলে চাকৰিটো পাম বা নাপাম বা চৰকাৰখনৰ ওপৰত তোমাৰ বিশ্বাস আছিলে নাই বিশেষকৈ মই যিহেতু ডিফেন্সৰ কাৰণে ট্ৰাই কৰি আছিলোঁ গতিকে মই 2018 চনৰ পৰা ডিফেন্সৰ কাৰণে ট্ৰাই কৰি আছিলোঁ মই এইটো গ্ৰেড 4ৰ কাৰণে বিশেষকৈ প্ৰিপাৰেশ্যন কৰা নাছিলোঁ গতিকে মোৰ একটা আৰ্মি ফিজিকেল দিছিলোঁ তাত দিয়াৰ ফলত মোৰ মেডিকেলো পাছ হৈছিলোঁ কিন্তু কোভিডৰ ফলত 2 বছৰৰ অন্তত এইটো কেঞ্চেল হৈ গ'ল এক্সামটো গতিকে তাত যিখিনি পঢ়িছিলোঁ মই এই পঢ়াটো মোৰ গ্ৰেড 4ত কাম দিলে গতিকে ভালে হ'ল চৰকাৰখনক কি ক'ব বিচাৰিবা যিটো মুখ্যমন্ত্ৰীক কি ক'ব বিচাৰিবা বিশেষকৈ তুমি মুখ্যমন্ত্ৰীক বিশেষকৈ মই অসম চৰকাৰখনক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 1 টকা নিদিয়াকৈ এনেকৈ স্বচ্ছ আৰু নিকাভাৱে এই পৰীক্ষাটো অনুষ্ঠিত কৰিলে তেওঁলোকে গতিকে তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত পুনৰবাৰ আমি যাব বিচাৰিম সোঁহাতত আছে মোৰ সোঁফালে আছে যি সমাজসেৱক তপন আমাৰ এই কৰণ ৰামা ৰাজেশ ৰামা আৰু নৰ্মদা ৰামাৰ প্ৰথম সন্তান তেওঁ বহুত অমায়িক শান্তশিষ্ট আৰু বহুত কৰ্ম উদ্যতী ল'ৰা আছিলে তেওঁৰ নিজৰ কৰ্মৰ জোৰত আজি এই চাকৰিখন পাবলৈ সক্ষম হৈছে লগতে মই আমাৰ অসম চৰকাৰ বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে আমাৰ বিধায়ক মহোদয় উৎপল বৰা মহোদয় আমাৰ তেওঁ মই ধন্যবাদ দিব বিচাৰোঁ কিয়নো স্বচ্ছ নিকা এটকা নিদিয়াতে চাকৰি পাবলৈ সক্ষম হৈছে আৰু এই ল'ৰাজন ইমানেই কৰ্মোদ্যোগী মোৰ এখন ট্ৰেক্টৰ আছিলে নিজৰ তাত তেওঁ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে বেৰচা মাৰিছিলে এটা সময়ত আজি তেওঁ 4th গ্ৰেডত চাকৰি পাবলৈ সক্ষম হৈছে তাৰ বাবে অসম চৰকাৰক মই বহুত বহুত ধন্যবাদ জনাব হয় নিশ্চয়কৈ যিহেতু আপুনি পুনৰবাৰ ক'ব বিচাৰিছে আপোনাৰ ট্ৰেক্টৰত যিহেতু কাম কৰিছিলে তেখেতে কাম কৰিছিলে ঘৰখন পোহপাল দিবৰ কাৰণে তেখেতে এনেধৰণৰ কামবিলাক সঁচাকৈ আমি আজি পিছত কৰণক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ কৰণৰ ওচৰলৈ যাব বিচাৰিছোঁ কৰণ তুমি নতুনকৈ যিসকলে চাকৰিৰ কাৰণে লাগি আছে বা যিসকলে কষ্ট কৰিছে সেইসকলক তুমি কি ক'ব বিচাৰিবা মই তেওঁলোকক একটাই কথা ক'ব বিচাৰিম যে তেওঁলোকে নিজে পূৰা কষ্ট কৰিব লাগিব বেলেগৰ ওপৰত ভৰসা কৰিব নহ'ব নিজে কষ্ট কৰি গৈ থাকিলে একদিন নিশ্চয় সফল হ'ব তেওঁলোক হয় পুনৰবাৰ তোমাক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এইখিনি জনাব বিচাৰিছোঁ সদায় বিফলৰ আঁৰতহে কিন্তু সফল থাকে এই মুহূৰ্তত আমি কৰণ লামাৰ তেখেতৰ মুখেদি আমি ভাষ্য শুনাবলৈ চেষ্টা কৰিলোঁ আৰু আমাৰ যি সমাজসেৱক তথা আমাৰ এইখন গাঁৱৰ যি এজন যুৱক তথা তপন ভৰালী আমি তেখেতৰ মনৰ ভাৱ আমি গহপুৰ দৈনিক পৃষ্ঠা দৰ্শকসকলৰ আগত শুনাবলৈ চেষ্টা কৰিলোঁ মানুহৰ মনত বা ব্যক্তিৰ এজনৰ মনত যদি সদায় বিশ্বাস আৰু একাগ্ৰতা থাকে সদায় যে সফল হ'ব সেয়ে আজি দাঙি ধৰিলে কৰণ লামাই পুনৰ আমি সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চাই থাকিব গহপুৰ দৈনিক পৃষ্ঠা।